এই কথাটো মই গৰিমাৰ পৰা জানিব বিচাৰিম শেহতীয়াকৈ গৰিমাই এটা ফেচবুকত এটা আপডেট দিছিলে যে কৈছিল যে দেশদ্ৰোহী ভণ্ড জুবিন গাৰ্গক ফাঁচি দিব লাগে আচলতে তেওঁ সোশ্যাল মিডিয়াৰ কেতবোৰ কথাত ক্ষোভিত হৈ আচলতে এটা আপডেট দিছিলে মই গৰিমাৰ মুখেৰে শুনিম গৰিমা কি পৰিস্থিতি হৈছিল কিহৰ কাৰণে এনেকুৱা আপডেট দিবলগীয়া হ'ল পৰণতা আসলতে কথাটো এনেকুৱা হ'ল আমি যেতিয়া কনসেপ্টৰ কথা ভাবিছিল জুবিন যেতিয়া অসুস্থ হৈ আছিল আসলতে ফেব্ৰুৱাৰী মাহৰ পৰাটো জুবিন হস্পিটেলত আছিল সেইখিনি সময়ত লাহে লাহে যেতিয়া জুবিন ভাল হৈ আহিলে তেতিয়াৰ পৰা বংকিম দাই আমাক বম্বেত থাকোতেও তেওঁলোকো আমাৰ লগত গৈছিল বংকিম জয়ন্ত গুচি অহাৰ পিছত যেতিয়া কোভিডৰ এই অৱস্থাটো আৰম্ভ হ'ল তেওঁলোকে বহু ঠাইৰ পৰা গুৱাহাটীত শুক্ৰেশ্বৰ মন্দিৰত আৰম্ভ কৰিলে তাৰপিছত বঙাইগাঁৱৰ পৰা শিৱসাগৰলৈকে তেওঁলোকে বিভিন্ন ঠাইত সাহায্য খাদ্যবস্তু সাহায্য এনেকৈ প্ৰদান কৰি তেওঁলোক গৈছিল আৰু যাওঁতে তেওঁলোকে তেনেকুৱা কিছুমান কথা অনুধাৱন কৰি গৈ আছিল যে এই সময়টোত আচলতে এসেনশিয়াল সাৰ্ভিসটো তেতিয়া খোলা হৈছে আৰু আমাৰ আটাইতকৈ এসেনশিয়াল বস্তু কি আৰু কি কৰিব লাগে এই সময়ত এই অভাৱ অনাটন বা ইমানখিনি নাটনিৰ সময়ত কেনেকুৱা ধৰণে আমাৰ শিল্পীসকলেও বেলেগ ধৰণে শিল্পী কলা কুশলীসকলেও বেলেগ ধৰণৰ এটা অৱস্থাৰ সন্মুখীন হৈছে সমগ্ৰ দেশখন গোটেই পৃথিৱীখনে বহুত বেয়া এটা অৱস্থালৈ গৈছিল আৰু প্ৰায় জীৱনটো স্থবিৰ হৈ যোৱাৰ নিচিনা সকলোৰে সেই সময়খিনিত কি কৰিব পাৰি তেনেকুৱা কথা ভাবি পেলাই তেখেতে এদিন ফোন কৰিলে যে গৰিমা আমি এনেকুৱা ধৰণৰ কথা এটা ভাবিছোঁ আমাৰ থলুৱা সামগ্ৰীখিনি লৈ এই কথাটো যদি আমি কিবা এটা ক্ষেত্ৰখনলৈ আগবাঢ়িব পাৰোঁ এনেকুৱা কাম কিছুমানত আমি ল'ৰা ছোৱালীখিনিক লগাব পাৰোঁ বা আমি মানুহখিনি তাত জড়িত হ'ব পাৰোঁ নিশ্চয় আমাৰ এই অভাৱৰ দিনবোৰৰ পৰা আমি কিবা কাৰণত এনেকুৱা পৰিস্থিতি আগলৈও আহিলে আমি মুক্তি হয়তো লাভ কৰিব পাৰিম বা আমি কিবা জীৱনটো এনেকৈ স্থবিৰ হৈ যোৱাতকৈ অন্ততঃ আগবাঢ়ি গৈ থাকিব পাৰিম আৰু আপুনিও আমাৰ সৈতে জড়িত প্ৰায় 2018 চনৰ পৰা দেখিছে মনোৰম দাই আৰম্ভ কৰা সেইখিনিত সোমাই পেলাই আমি বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন ব্যক্তিৰ সৈতে মানে ধৰক আলাপ আলোচনা কৰি বা তেওঁলোকৰ সংস্পৰ্শলৈ আহি পেলাই বহু কথা বুজি পাইছিলোঁ যে অসমৰ পথাৰখনৰ বাহিৰে গত্যন্তৰ নাই একো পথাৰখনত যদি আমি উৎপাদন আৰম্ভ কৰোঁ আৰু সেইমতে আমি বজাৰখন যদি আমাৰ নিজৰ হাতত ৰাখোঁ কিবা এটা এনেকুৱা ধৰণৰ যদি আমি থলুৱা অৰ্থনীতিৰ কথা চিন্তা কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ জাতিটোৱে এটা সুকীয়া স্বীকৃতি লাভ কৰিব নিখণ্ডে মানে পথাৰ আৰু বজাৰখন দখল কৰাৰ লক্ষ্য নিজৰ হ'ব লাগে গতিকে তেনেকুৱা এটা কথা লৈ পেলাই আমি তাৰপিছত লাহে লাহে জুবিন সুস্থ হৈ আহিল ইয়ালৈ ঘৰ ঘূৰি আহিল অহাৰ পিছতো বহুদিন তেওঁ কোনো ধৰণৰ সিৰিয়াছ কথা আমি ক'ব পৰা নাছিলোঁ আৰু এনেকুৱা এটা অৱস্থা হৈছিল যে তেওঁ বহু কথা পাহৰিও গৈছিল মাজতে কিছুমান কথা পাহৰি গৈছিল হয় তেওঁ মানে এনেকুৱা হৈছিলগে যে এতিয়া এই কথাবোৰ কাকো কোৱা নাছিলোঁ কিন্তু এতিয়া এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈ গৈছোঁ যে মানুহক কেতিয়াবা কিবা কাৰণত জুবিনক কেতিয়াবা যেতিয়া প্ৰশ্ন সুধিছে জুবিনে ক'ব লগা হৈছে যে এই কথাটো মোৰ মনত নাই নহয় এনেকুৱা হৈছে আমি ইমান কম বুলি ভবা নাছিলোঁ যে জুবিনৰ নিজৰ পৰিস্থিতিৰ সন্মুখীন হৈ ক'বলৈ বাধ্য হৈছে যে মোৰ এইটো কথা মনত নাই কেতিয়াবা মানে থোটা মোজা লাগিছে তেনেকুৱা হৈছে গতিকে সেইখিনি সময়ত এনেকুৱা হৈছিল বহু কথা মোকো চিনি নোপোৱা হৈ আছিল মাজতে তেনেকুৱা ধৰণৰ অৱস্থা এটাৰ পৰা ওলাই অহাৰ পিছত আমি আচলতে কোনো ধৰণৰ প্ৰেছাৰ দিব খোজা নাছিলোঁ যেতিয়া লাহে লাহে ভাল হ'ল যে আমি এনেকুৱা এটা কথা ভাবি আছোঁ আমি কৰোঁ আৰু জুবিনে এনেও খেতি বাতিত খুব সেইটো আৰু থলুৱা সামগ্ৰীৰ কথা সদায় থাকিব সদায় আৰু বিহু মঞ্চখনতো সকলোৱে দেখিছে থলুৱা গামোচাখনৰ কথা জুবিনে সদায় কয় কাৰ যেতিয়া আন্দোলন চলি আছিলে তেতিয়াও তেওঁ কৃষি বিপ্লৱ এটাৰ কথা প্ৰতিখন মঞ্চত কৈ গৈ আছিল সেইখিনি ৰাইজে যদি পাহৰিছে এতিয়া তেওঁলোকে যদি চাই ইউটিউবত বা কিবা এনেকুৱা যদি ৰেকৰ্ড আছে এইখিনি কৰিলে নহ'ব আমি কৃষি বিপ্লৱ কৰিব লাগিব অৰ্থনৈতিক বিপ্লৱ কৰ্ম আন্দোলন কৰিব লাগিব এই কথা কোৱা মোৰ মনত গতিকে সেই কথাখিনি তেওঁৰ লাহে লাহেতো নিজৰ ইউটিউবৰ সেই ভিডিঅ'বোৰ চাই তেওঁ কথাবোৰ লাহে লাহে মনলৈ আহিছে আৰু এই কথাটোত আমি যেতিয়া আমি যে আগবাঢ়িব খুজিছোঁ তেওঁ সম্পূৰ্ণভাৱে ঠিক আছে আমি এইটো আগবাঢ়িব লাগে আৰু এটা কথা দেখা গ'ল তেওঁ যেতিয়া কথাবোৰ আনৰ লগত পাতিছে বা তেওঁৰ ওচৰলৈ অহা আমি যি 2-4জন ব্যক্তি এতিয়াতো বহুত সীমিত ব্যক্তিৰ সৈতে আমি কিন্তু প্ৰতিজনে সেই কথাটোত ধুনীয়াকৈ আমাক আদৰণি জনাইছে উৎসাহ জনাইছে আৰু বহু ল'ৰা ছোৱালীয়ে কথাটো সেই কথাটো মানে আগ্ৰহ প্ৰকাশ কৰিছে যে দাদা আপুনি যদি এইটো হেৰি কৰে আমাক ৰাস্তাটো দেখুৱাওক আমি নিশ্চয় কৰিম আৰু বহুতে কাম বিচাৰি আহে জুবিনৰ ওচৰলৈ সেইটো আটাইতকৈ ইণ্টাৰেষ্টিং কথা আৰু কাম দিব পৰা জুবিনৰ ক্ষমতা নাই কাম বিচাৰি পইচা বিচাৰি বহুত মানুহ আহে পইচা বিচাৰি মই জনাত মোক জুবিনৰ সৈতে কথা পাতিছিলোঁ কয় যে প্ৰতিদিনে জুবিনে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকক প্ৰায় 30-35 হাজাৰ টকা প্ৰায়ে খৰচ কৰি থাকে কোনোবা বেমাৰী কোনোবা কিবা কাৰোবাক কিবা সাহায্য লাগে সেইখিনি চিকিৎসালয়সমূহতো বহুত দেখিছে বহু ডক্টৰ বা বহু তাৰ
যিখিনি কৰ্মকৰ্তা তেওঁলোকে দেখিছে বহু ঠাই বহু লোকে তাৰ সাক্ষীও হৈ আছে যেনেকৈ নহওক বাৰু মই সাক্ষী বুলি কথা মই অকণমান কথা এটা উল্লেখ নকৰিলে নহ'ব মই নিজে দেখিছোঁ আমাৰ আজিৰ পৰা বহুত বছৰ আগতে তেতিয়া NETV বুলি এটা সংগঠন আছিলে তাৰ এজন কেমেৰা পাৰ্চন বিজুৰ এটা এডিটৰ আছিল কেমেৰাৰ হেৰি আছিলে ভিডিঅ' এডিটৰ তাৰপিছতে তেওঁৰ মাজতে এটা চিৰিয়াছ অসুখ হ'ল জুবিনৰ লগত সাংঘাতিক ঘনিষ্ঠ নহয় কিন্তু জুবিনৰ কেইটা চিনাকি আৰু জুবিন গ'ল খবৰ ল'বলৈ হস্পিটেললৈ আৰু মোৰ এতিয়াও মনত পৰে জুবিন গাৰ্গে প্ৰথম গৈয়ে তেওঁক চিকিৎসাৰ কাৰণে যেতিয়া অসুবিধা হৈছে সেই সময়ত জুবিন গাৰ্গে নিজৰ পকেটৰ পৰা 1 লাখ টকা দি অহা মোৰ মনত পৰে আৰু 1,50,000 টকা দিছিল আৰু তাৰ পিছৰ দিনাখন আকৌ তেওঁ 1,50,000 টকা মুঠতে 1.5 লাখ টকা দিয়া মোৰ মনত পৰে মই জানো সেই কথাটো সেই হৈছে সেই যুৱকজনক সেই পৰৱৰ্তী সময়ত তেওঁৰ হস্পিটেলত মৃত্যু হৈছিলে কিন্তু সেইটো হ'ল জুবিন জুবিনে যেতিয়া দেখিছে যে তেওঁৰ হস্পিটেলত চিকিৎসা কৰিবলৈ তেওঁৰ অৰ্থৰ অভাৱ হৈছে নিজৰ পকেটৰ পইচা খৰচ কৰি তাত দি থৈ মই নিজ চকুৰে মই সাক্ষী আছোঁ মই দেখিছোঁ ঘটনাত 1.5 লাখ টকা দিয়া মোৰ মনত পৰে কথা হয় গতিকে তেনেকুৱা ধৰণৰ চাকৰি বিচাৰি অহা বা অভাৱৰ সময়ত কিবা এটা সহায় বিচাৰি অহা লোক বহুত আছে এই সময়তো যেতিয়া মই চাকৰি ক'ৰ পৰা দিম কিন্তু এনেকুৱা এটা যদি আমি কাম কৰিবলৈ যাওঁ তহঁতি কৰিবিনে তহঁতি লগত থাকিবিনে তেতিয়া সকলোৱে আগ্ৰহ প্ৰকাশ কৰিছে নিশ্চয় এতিয়া এইখিনি সময়ত এইটোৱে কৰিব লাগিব আৰু বহু যুৱক যুৱতী বাহিৰৰ পৰা ঘূৰি আহিছে কৰ্মহীন হৈ ঘূৰি আহিছে এতিয়া কিবা এটাতো কৰিবই লাগিব সংস্থাপনৰ কাৰণে সেইটো আমি কৰি দিব পাৰিম বুলি কোৱা নাই কিন্তু এটা যদি পথ জুবিনে লৈ দেখুৱাই মই ভাবোঁ আমি মানে সকলোৱে সেইটো কথা ভাবোঁ আৰু বহুতেই সেই কথাটো তেনেকেই কৈছে যে জুবিনে যদি কৰি দেখুৱাবলৈ চেষ্টা কৰে তেতিয়াহ'লে আমি কিমান ছাকচেছফুল হওঁ সেইটো ডাঙৰ কথা নহয় কিন্তু 100জন হয়তো আগবাঢ়ি আহিব তাৰ 20জনে কিন্তু নিষ্ঠাৰে কামটো কৰিব আৰু কৰিবলৈ হয়তো সফলো হ'ব তাৰে 10জন গতিকে সেই কথাটোলৈ আমি আগবাঢ়িব বিচাৰিছিলোঁ আৰু সেইটো কৰিবলৈ যাওঁতে কথাটো অকণমান কৰোঁতে বস্তুটো অলপ ডাঙৰ হৈ গৈছে আলোচনাটোৰে সৈতে বিভিন্নজন আহিলে আমাৰ লগলৈ কথাটো এতিয়া আমি এনেকৈ বৃন্দাবন ছুপাৰ মাৰ্টৰ এটা কনচেপ্টলৈ গৈছোঁ তাৰপিছত তেতিয়া কথাবোৰ আহিলে যে আমি লোকেল যি থলুৱা উৎপাদন কৰা কৃষকসকল তেওঁলোকৰ পৰা আমি সামগ্ৰীসমূহ পোনপটীয়াকৈ আনিম আৰু এখন বজাৰত আমি কোনো মধ্যভোগী নোহোৱাকৈ সামগ্ৰীসমূহ আনিম আৰু ইয়াত বিক্ৰী কৰিম যাতে তেওঁলোকে উচিত মূল্যটো পায় আৰু ইয়াতো গ্ৰাহকসকল ভুক্তভোগী হ'ব নালাগে কৃষকসকলো মানে প্ৰতাৰিত নহয় আৰু গ্ৰাহকো যাতে প্ৰতাৰিত নহয় আমি হয়তো যদি আমি তাৰ পৰা কৃষকৰ পৰা উচিত মূল্যত আমি আনিম তেওঁলোকে উচিত মূল্যটো পালে আমি আনি ইয়াত বজাৰ দৰতকৈ হয়তো 5 টকা কম ৰেটত আমি যদি বিক্ৰী কৰিব পাৰোঁ গ্ৰাহকসকল নিশ্চয় উপকৃত হ'ব তেনেকুৱা ধৰণৰ কথা এটা আমি ভাবিলোঁ আৰু তাত হয়তো বহু বাধা বিঘিনি আহিব সেইখিনি আমি জানো সেইটো থাকিব তথাপিতো আমি আগবাঢ়িছোঁ আৰু সেইখিনি কৰিবলৈ যাওঁতে এতিয়া আমাৰ কথা হ'ল যে আমি বস্তুবোৰ যে গোটাম ধৰক চাউলেই হওক হালধিয়ে হওক চেনি মানে যি হওক এনেকুৱা ধৰণৰ উৎপাদিত সামগ্ৰীসমূহ মাটি দাইলে হওক আমাৰ থলুৱা সামগ্ৰীবোৰ আমি ক'ৰবাততো ষ্ট'ৰ কৰিব লাগিব এটা গোডাউন লাগিব প্ৰপাৰলি সেই গোডাউনটো আমি ক'ত পাম আমি নিজে বনাবলৈ হ'লে আমাক লক্ষ টকা লাগিব সেয়া আমাৰ হাতত নাই তাৰপিছত আমি গম পালোঁ যে নহয় এনেকুৱা ষ্টেট ফেডৰ কিছুমান গোডাউন ৱেৰ হাউচৰ কিছুমান গোডাউন এনেই পৰি আছে অসম চৰকাৰৰ ৱেৰ হাউচিং কৰ্পৰেশ্যন তেওঁলোকৰ গোডাউন আছে আৰু ষ্টেট ফেডৰ গোডাউন আছে এইবিলাক ব্যৱহাৰ হোৱা নাই এনেই পেলাই থৈ দিছে আৰু আমি সেইখিনি ফ্ৰীতে আমি বিচৰা নাই আমি চৰকাৰৰ পৰা কোনো অনুদানো বিচৰা নাই আৰ্থিক সাহায্যও বিচৰা নাই কিন্তু এই বস্তুবোৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ নেকি বা অন্য কিবা আৰু সা সুবিধা আছে নেকি যিবোৰ সহজে আমি আৰু আমাৰ লগত ওলাই অহা উদ্যমী যুৱক যুৱতীসকলে পাব পাৰে তেনেকুৱা কথাবোৰ সুধিবলৈ আমি প্ৰথম মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰলৈ গৈছিলোঁ নহয় এনেকুৱা এটা যেতিয়া অৰ্থনৈতিক বিপ্লৱৰ কথা ভাবা গৈছে নিঃসন্দেহে তাত ক'ৰবাত হয়তো মুখ্যমন্ত্ৰী কিবা এটা কথা থাকিব পাৰে চৰকাৰী অনুমোদন লাগিব পাৰে হয় তাৰপিছত তেখেতে তেতিয়া ক'লে যে ষ্টেট ফেডৰ এইখিনি নিশ্চয় ব্যৱহাৰ কৰিব পৰা যাব একে আশাৰে তেওঁ কৈছে তেওঁ যিমান বিভাগীয় কৰ্তৃপক্ষলৈ তেওঁ ফোন কৰি খবৰ লৈছে জুবিন গাৰ্গে এনেকুৱা এটা কৰিব বিচাৰিছে তেওঁৰ এটা দল একেলগে বহু শিল্পী এনেকুৱা কলা কুশলীৰ লগত ওলাই আহিছে তেওঁলোকে কৰিব বিচাৰে আৰু আমি এইটো ভাবিছোঁ যে আমাৰ থিয়েটাৰ যিখিনি বৃন্দাবন থিয়েটাৰৰ এতিয়া গোটেই কলা কুশলীসকল এতিয়া আমি যদি এখন বজাৰ আমি তৈয়াৰ কৰি লওঁ তাত নিশ্চয় তাত 5জন হ'লেও 10জন হ'লেও ল'ৰা আহি কাম কৰিব পাৰিব কৰ্মসংস্থাপন দিব পৰা যাব কিবা এটা পাব তেনেকুৱা ধৰণৰ কথাও কোৱা হ'ল গতিকে সেই কথাটো মুখ্যমন্ত্ৰী মহোদয়ে খুব ভাল পালে আৰু তাতে ঋষিকেশ গোস্বামী দা তাত আছিলে শান্তনু মহন্ত ডাঙৰীয়া তেওঁলোকো আছিলে সকলোৱে কথাটো একেমুখে প্ৰশংসা কৰিলে তাৰপিছত ক'লে ঠিক আছে এনেকুৱা ধৰণৰ যিকোনো কথাত অকল তোমালোকে নহয় এতিয়া নীল আকাশতৰ কথাও ক'লে যে বহু শিল্পী এনেকৈ আগবাঢ়ি আহিছে খুব ভাল কথা
আৰু তোমালোকক দেখি অন্তত আৰু 100জন ল'ৰা ছোৱালী ওলাই আহিব আৰু সেইটো মানে খুব বাস্তৱমুখী এটা কথা গতিকে সেই ষ্টেট ফেয়াৰৰ গোডাউনখিনিৰ কথা এটা পজিটিভ এটা ৰেছপন্স আমি পালোঁ তেনেকৈ আৰু দুই-এটা কথা ক'লে যে নতুন ল'ৰা ছোৱালী আহিলে ট্ৰেক্টৰ আমি দান কৰি আছোঁ তোমালোকৰ থ্ৰুৱেদি যদি আহে একেলগে সমবায় ধৰণৰ খেতি তেওঁলোকে কৰিব বিচাৰে তেনেকুৱা ধৰণৰ বস্তুবোৰ লাভ কৰিব তেওঁলোকে সেইটো দৰকাৰ আছে আচলতে বৰ্তমান সময়ত এনেকুৱা কৰা দৰকাৰ আছে মেইন বিভাগৰ পৰা তেনেকৈ সহায় পাব তেনেকুৱা ধৰণৰ কথা কিছুমান তেওঁলোকে ক'লে আমি পিছত ভালকৈ গোটেই কথাবোৰ বিশদভাৱে আমি জানিম কিন্তু সেয়া এটা আমি থুলমূলকৈ আইডিয়া পালোঁ তেনেকৈ আমি কৃষিমন্ত্ৰীৰ কাষলৈও গৈছিলোঁ সেই কথাটোতে এতিয়া এনেকুৱা হ'ল কৃষিমন্ত্ৰীৰ ওচৰলৈ যাওঁতে গোটেইকেইটা ডিপাৰ্টমেণ্টৰ বিষয়ববীয়াসকল আছিল আৰু তেওঁলোকে খুব ধুনীয়াকৈ আমাক সহায় কৰাৰ কথাটো আমি গম পালোঁ আৰু ইয়াত অকল আমাৰ এগ্ৰিকালচাৰ বিভাগৰ কথাই নহয় মানে কৃষি বিভাগটোৰ কথা নহয় ইয়াত হৰ্টিকালচাৰ আপোনাৰ চেৰিকালচাৰ ফিচাৰী ডেইৰী তাৰপিছত ভেটেনেৰী গোটেইখিনি ক্ষেত্ৰ মানে এই যিটো বিপ্লৱ সৃষ্টি কৰিবলৈ গৈ আছে তাত মানে এইবিলাক ডিপাৰ্টমেণ্টৰ দৰকাৰ আছে ওতঃপ্ৰোতভাৱে জড়িত সংস্পৃক্ত হৈ থকা আচলতে বিভাগ গতিকে সেই কৃষি খণ্ডটোৰ কথা এনেকুৱা কোৱা হ'ল যে তুমি আন্দোলন এটা কৰিবলৈ যেতিয়া যিহেতু আগবাঢ়ি আহিছা তুমি ব্ৰেণ্ড এম্বেচাডৰ হিচাপে কৃষি খণ্ডটোৰ তুমি আগুৱাই যোৱা আমি তেনেকৈ তোমাক বিচাৰিছোঁ কথাটো তেনেকুৱা হ'ল জুবিনে কথাবোৰ তেনেকৈ কয় হয় মই থাকিম মই আছোৱে মই থাকিম তাত কোনো ধৰণৰ চৰকাৰী চুক্তিমতে জুবিন এটা ডিপাৰ্টমেণ্টৰ ব্ৰেণ্ড এম্বেচাডৰ হ'ব জুবিনে এটা মাননি লৈ কিবা কৰিব হোৰ্ডিঙত জুবিনৰ ফটো যাব তেনেকুৱা কোনো কথা নাই এই উদ্যমী যিসকল যুৱক যুৱতী ওলাই আহিব তেওঁলোকৰ যিটো এটা আন্দোলন হ'ব সেইটোৰ হয়তো জুবিনক ব্ৰেণ্ড এম্বেচাডৰ বুলি কওক সৈনিক বুলি কওক বিপ্লৱী বুলি কওক জুবিন সেইমতে সন্মুখত থাকি আগবাঢ়ি যোৱাৰ কথা এই কথাটো যেতিয়া ব্ৰেণ্ড এম্বেচাডৰ হিচাপে প্ৰতিষ্ঠিত হৈ গ'ল মানে কেনেকৈ এষ্টাব্লিছমেণ্ট পালে নাজানো আমি নিজে বুজি নাপালোঁ এই কথাটোৱে সাংঘাতিক এটা মানে বিৰূপ প্ৰক্ৰিয়া এটা গোটেই অসম জুৰি সৃষ্টি হ'ল ছ'চিয়েল মিডিয়াত বিশেষকৈ আৰু এইটো বোধহয় আছাম ট্ৰিবিউনে মই শুনামতে আছাম ট্ৰিবিউনে যেতিয়া নিউজ কৰিছে তেওঁলোকে মানে কৃষি খণ্ডৰ কথাই কৈছে তেওঁলোকে কৃষি বিভাগ বুলি কেতিয়াও হেৰি কৰা নাই কিন্তু যেতিয়া ছ'চিয়েল মিডিয়ালৈ কথাটো আহি গ'ল যে কৃষি বিভাগৰ জুবিন ব্ৰেণ্ড এম্বেচাডৰ হৈ গ'ল কোনো ধৰণৰ কথা চুক্তিপত্ৰ কেতিয়াও চৰকাৰ একো হোৱা নাই আজিলৈকে কথাটো এনেকুৱা হৈ গ'ল তাৰপিছততো এনেকুৱা হ'ল যে মই টিকেট বিচাৰি গৈছোঁ জুবিনে ৰাজনৈতিক মুনাফাৰ কাৰণে ব্যক্তিগত মুনাফাৰ কাৰণে চৰকাৰৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে মাজত 3 মাহ তেওঁ বেমাৰৰ অসুখটো মানে সময়খিনি সেয়া ভুৱা আছিল সেই সময়ত তেওঁ আঁতৰি দিলে আঁতৰি দি পেলাই এতিয়া ব্যক্তিগত মুনাফাৰ কাৰ আন্দোলন কৰিলে 3 মাহ মাজত গায়ব হৈ দিলে তাৰপিছত ঘূৰি আহিলে নিজৰ ব্যক্তিগত যিখিনি স্বাৰ্থ আছিল সেইখিনি পূৰণ কৰিবলৈ এতিয়া চৰকাৰৰ কাষ চাপিছে এতিয়া এই কথাখিনি চৰকাৰৰ যদি আমি কাষ চাপিছোঁ হয় আমি বিভিন্ন ধৰণৰ আঁচনি আছে তেওঁলোকৰ কিবা কিবি সা সুবিধা আছে এই কথাবোৰ আমাৰ একেবাৰে আইডিয়া নাই আমি সেই কথাবোৰ জানিবলৈহে গৈছোঁ আৰু সেইটোৱে যদি অকল আমাকতো আমাৰ স্বাৰ্থ পূৰণ নকৰে সেই সকলোৰে কাৰণে আৰু আমি কোৱা নাই যে আমিয়ে সাংঘাতিক কিবা এটা কৰি একটা বিপ্লৱ কৰি আমি মানে অসমখন গোটেইখন সলাই পেলাম নহয় সকলোৰে সহযোগিতাত আমি কৰিম আমি মাত্ৰ আগবাঢ়িব খুজিছোঁ এটা পদক্ষেপ আগবঢ়াইছোঁ সেইটোৱে কথা আৰু তাত যেতিয়া এনেকুৱা হৈ গ'ল যে জুবিন এটা মানে ভণ্ড এনেকুৱা ধৰণৰ কথাবোৰ যেতিয়া আহি গ'ল সম্পূৰ্ণ স্বাৰ্থপৰ এটা মানুহ মানে তে কি কৰিম আৰু ইমান যদি ভণ্ড দেশদ্ৰোহী হয় শাস্তি আৰু সেই শাস্তিটোৱে দিয়ক আৰু শেষ কৰি পেলাওক কিমাননো কথা পাতিব আৰু মই আচলতে বহুত দুখ পাওঁ আৰু সেইটো কথা লিখাৰ পিছতো আকৌ এনেকুৱা হ'ল যে ইম'চনেল ব্লেকমেইলটো আকৌ কৰিছে ঠিক আছে ইয়াৰ পিছত আৰু একো নকওঁ তেতিয়াহ'লে কিন্তু সেই 2 মাহ 3 মাহ মই দেখিছোঁ সেই মানুহজন কেনেকুৱা এটা পৰ্যায়ৰ পাৰ হৈ আহিছে সেইবোৰ কথা দুখ লাগে কিন্তু এতিয়া এই কথাখিনিত জুবিনে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে এইবিলাক যে এনেকৈ অপপ্ৰচাৰ কিছুমান চলিছে জুবিনৰ ৰিয়েকশ্যন কেনেকুৱা তেওঁ কি কৈছে জুবিন অলপ হতাশ হৈছিলে কিন্তু এটা কথা আপোনালোকে সকলোৱে জানে জুবিন খুব পজিটিভ যিটো কাম কৰিম বুলি তেওঁ ভাবে যে মই ভুল নহয় বুলি যদি তেওঁ জানে তেতিয়াহ'লে তেওঁ হেতুত খুব আগ্ৰহেৰে তেওঁ আগবাঢ়ে আৰু তাত যদি কোনোবাই বাধাও দিয়ে তেওঁ বুজাবলৈ চেষ্টা কৰে তেওঁ কয় যে মোৰ কৰ্মৰে তেওঁ চিনি পাব গতিকে তেওঁ মোক গীতাৰ কথা কয় আৰু মই কৰ্মই জানো মই অন্য ধৰ্ম মই তোমালোকৰ নিচিনাকৈ পূজা পাতল নকৰোঁ মই কৰ্মই পূজা কৰোঁ আৰু মোৰ কৰ্মটোৱে সকলোৱে চিনি পাব তাৰমানে এই যিটো বিতৰ্ক হ'ল ছ'চিয়েল মিডিয়াত আচলতে ব্যাপক এটা প্ৰতিক্ৰিয়া সৃষ্টি হ'ল একাংশ লোকে অপপ্ৰচাৰে ভৰাই দিলে আৰু সেই কথাত ক্ষোভিত হৈ গৰিমা গাৰ্গে সেই আপডেটটো দিছিল ফেচবুকত যে ভণ্ড দেশদ্ৰোহী জুবিন গাৰ্গক ফাঁচি দিয়ক ৰাজপথতে ফাঁচি দিয়ক তেনেকুৱা এটা কথা কৈছে পিছত কিন্তু গৰিমাই প্ৰত্যাহাৰ কৰিছে মই
বস্তু উঠাই ল'লো পিছত সকলোৱে ক'লে আৰু কথাটো নিজেই লিখি ভাল লগা নাই তেতিয়াও মই নিজৰ মানুহজনৰ কথা খঙত খুবত মানে আচলতে সেইটো হয় খুব মই দুখত আচলতে হেৰি কৰিছিলোঁ